সো তুমি এটা জনি সিংৰ শক্তি আৰু তাৰ মৰমবোৰ দেখি সো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাইছে মিঠা টেঙা ৰোষ্টিং। সো ব'লা পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। সো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই দুটামান কথা কৈ ল'ব বিচাৰিছোঁ। কি চাই আছা? কম ৰ'বা কথাটো। আগত তোমালোকে কাণখন চাফা কৰি অহা যোৱাচোন। তাতে ঠাণ্ডা বতৰত কিমান দিন হ'ল চাগে গা নোধোৱা। সো ভালদৰে কথাটো শুনিব হ'লেতো কাণত থকা মলিবোৰ আঁতৰাব লাগিব। সো তোমালোকে কাণ দুখন চফা কৰি লোৱা। আৰু গা ধুব নকওঁ বাৰু, কাৰণ ময়ো বুজি পাওঁ গা ধোৱা কিমান কষ্ট খেলা ঠাণ্ডা বতৰত। মোৰ হাত বন্ধু বান্ধৱীসকল, কথাটো এনেকুৱা হ'ল মানে এজনী মানুহে আমাক বাদ দিয়া, এইটো তোমালোকে বুজি পাবাই। সো এইটো বাদ দিয়া, ঐ এইটো পিছত দে। সো গাইজ, আমি কোনবোৰ ভিডিঅ'ৰ ওপৰত ৰ'ষ্ট কৰোঁ? বেহেনটোত তোমালোক সেইবোৰ জানাইতো আমি কোনবোৰ ভিডিঅ'ৰ ওপৰত ৰ'ষ্ট কৰোঁ। তোমালোকে বাৰে প্ৰতি মোৰ ভিডিঅ' চুৰ কৰি থকা হৈছে। টোল কৰাকেইটাক কৈছোঁ অতি শীঘ্ৰে বন্ধ কৰি দিয়া। মোৰ অৰ্ডাৰ নোপোৱাকৈ তোমালোকে কেনেকৈ ভিডিঅ' পাৰ্চেল কৰিব পাৰিলা, কেনেকৈ ভিডিঅ' বনাই আছা। যিকেইটা পইচা পাইছা সেইকেইটাও তোমালোকক নুজুৰিব। আইনী ব্যৱস্থা ল'ম অতি শীঘ্ৰে মই। সো বন্ধু বান্ধৱীসকল, তোমালোকে শুনিলা আৰু দেখিলা তাই কি কৈছে। সো তাইৰ মনত থকাখিনি তাইতো কৈ দিলে। সো এতিয়া আমাৰ পাল তাইক ৰিপ্লাই দিয়াটো। তাই ৰিপ্লাই এনেকুৱাকৈ দিম ন, কটি ভাঙি দিম। তোমালোকে বাৰে প্ৰতি মোৰ ভিডিঅ' চুৰ কৰি থকা হৈছে। টোল কৰাকেইটাক কৈছোঁ অতি শীঘ্ৰে বন্ধ কৰি দিয়া। মোৰ আৰে কেলা আপোনাৰ ভিডিঅ' আপোনাৰ সেই বেহেনটো তোৰ ভিডিঅ' ৰ'ষ্ট কৰিবই ন, যে হাজবেণ্ডে মোবাইল কিনি দিলে বুলিয়ে যে চুম্মা চুম্মা দে দে, চুম্মা চুম্মা দে দে চুম্মা। वाह क्या सीन है, वाह क्या सीन है। এইবোৰ ভিডিঅ' বনাব, এইটোতো নহ'ব ন। সো দিবই আৰু আপোনাক পকৰে মুখে ৰ'ষ্টৰ কথা কৈছোঁ। আৰে বেহেনটোত অকল কেলা মই বেয়া কথাই কওঁ নেকি? হা, কেতিয়াবাতো মই ভাল কথা কওঁ। অলপতো তোমালোকে ভালটো ভাবা, অকল কেলা বেয়াটো কথা। चूतिया है क्या? তোমালোকে বাৰে প্ৰতি মোৰ ভিডিঅ' চুৰ কৰি থকা হৈছে। টোল কৰাকেইটাক কৈছোঁ অতি শীঘ্ৰে বন্ধ কৰি দিয়া। মোৰ অৰ্ডাৰ নোপোৱাকৈ তোমালোকে কেনেকৈ ভিডিঅ' পাৰ্চেল কৰিব পাৰিলা, কেনেকৈ ভিডিঅ' বনাই আছা। যিকেইটা পইচা পাইছা সেইকেইটাও তোমালোকক নুজুৰিব। আইনী ব্যৱস্থা ল'ম অতি শীঘ্ৰে মই। চ' গাইজ, তাতকৈ ইণ্টাৰেষ্টিং কথা এইটোৱে যে তাই এইটো ভিডিঅ'ত কমেণ্ট পঢ়ি মোৰ হাঁহি উঠিছে। ব'লা তাইকনো কোনেনো কি কমেণ্ট দিছে চাওঁ। বুনৰি তই ভাল হ'লে পুনৰি। गजब बेइज्जती है। বুনৰি তই ভাল হ'লে তোৰ ভিডিঅ' কোনো চুৰ নকৰিলে হয়। চ' গাইজ, এইজনীক ইমান সন্মান আৰু ইমান মৰম দিছে ধুনু কলিজাই। আকৌ ধুনু কলিজা বুলি ক'লে মই দিয়া বুলি নাভাবিব। তাই ইনষ্টা আইডিটোৰ নামেই ধুনু কলিজা ধুনু কলিজা। চ' ধুনু কলিজা তোমাক কৈছোঁ দিয়া উত্তু গালখন পাতি দিয়া। যিকেইটাই মোক বেঙেনা দি আছে, বেঙেনাটো বেয়া বস্তু নহয়। যিদিনাখন সন্মুখত পাম এমুঠি হ'ব, কাটুককৈ ছিঙি আনি কেলা বেয়া বস্তু নহয়, অকণমান গোন্ধাব তেও বুলি তই মুখত ল'ব পাৰিবি। अरे कहना क्या चाहते हो? যিকেইটাই মোক বেঙেনা দি আছে, বেঙেনাটো বেয়া বস্তু নহয়। যিদিনাখন সন্মুখত পাম এমুঠি হ'ব, কাটুককৈ ছিঙি আনি তেলত ফ্ৰাই কৰি দিম, ডাইৰেক্ট কুকুৰক খুৱাই দিম। আৰু আৰে বেহেনচোত ল'ৰাবিলাকে কি চাই আছা? এই শুনো আমাৰ বেঙেনা কাটি শুনো কুকুৰক খুৱাব। ঠিক আছে খুৱাবি, আহিবি কেলা। पागल है क्या भोसड़ी के? চুম্মা চুম্মা দে দে। আৰে কেলা তোৰ ভিডিঅ'ত বেঙেনা নিদিব কিয়? তই ক, তই কেলা ভিডিঅ' বনাই এইবোৰ ভিডিঅ'ততো বেঙেনা দিবই। এহেঁতি বুলিহে বেঙেনা দি আছে। মই ন বেঙেনাৰ লগত দুটা আলু গুটিও দি দিলোহেঁতেন। समझ रहे हो ना। আৰু গাইজ কি জানা, তাই এইবোৰ ভিডিঅ' বনোৱাৰ দুটা ৰিজন। এটা হৈছে তাই নিজৰ মতাব বেঙেনা শুকাল, আৰু 2 নম্বৰটো হৈছে তাইক এতিয়া বেলেগৰ মতা বেঙেনা প্ৰয়োজন। চ' গাইজ, তোমালোকলৈ এটা সৰু হোৱা ৰিকুৱেষ্ট, যোনে পাৰা তাইলৈ যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। তাই সেই ডিঙুৰ ওপৰত লাগি থকা নাৰিকলটোত গোটেইখিনিতো গোবৰে ভৰ্তি হৈছে। চ' এই ভিডিঅ'টো চাই তাই যাতে অকণমান ঘিউ অলপ সোমায়।
गजब बेइज्जती है चुम्मा चुम्मा दे दे चुम्मा चुम्मा दे दे चुम्मा 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 दे दे चुम्मा আৰে কেলা মই বুজি নাপাওঁ যিটো বয়সত এই হৰিনাম ল'ব লাগিছিল সেইটো বয়সত তাই এইবোৰ ভিডিঅ' বনাইছে আৰে বেহেনচুত কালা লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে আৰু মাকক বোৱাৰী লাগে পাৰ্বতীৰ দৰে এনেকুৱা হলে কেনেকৈ হ'ব খুৰী বাইদেৱে জনি সিঙৰ বেকগ্ৰাউণ্ড পঢ়িলে যেন পালোঁ লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে আৰু মাকক বোৱাৰী লাগে পাৰ্বতীৰ দৰে এনেকুৱা হলে কেনেকৈ হ'ব খুৰী হয় দিয়া তোমাৰ খুৰীয়ে ন আশা কৰিছিল পাৰ্বতীৰ নিচিনা বোৱাৰী লাগে কিন্তু এতিয়া নকৰে কাৰণ এতিয়া খুৰীয়ে জানে যে আজিকালি বোৱাৰী আৰু ছোৱালী चूतिया है क्या লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে আৰু চ' এতিয়া মই বেলেগৰ কথা নকওঁ চ' তোমাৰ কথাই কৈছোঁ তুমিতো এতিয়া জনি সিঙকো চিনি পোৱা আৰু তাৰ লগতে চাগে মিয়া চানি লিয়নি হেঁতকো চিনি পোৱা চ' তুমি নিশ্চয় দেখিছা চাগে জনি সিঙে কিমান মৰম কৰে হেঁতক কি ধুনীয়াকৈ চেলেক্ট समझ रहे हो ना চ' তুমি এতিয়া জনি সিঙৰ শক্তি আৰু তাৰ মৰমবোৰ দেখিছা চ' তুমি এতিয়া জনি সিঙৰ নিচিনা বেঙেনা বিচাৰিবা ন म्यूजिक সেইবাবে ল'ৰাবোৰে তাৰ নিচিনা বনাবলৈ তাৰ চৰিত্ৰ লয় চ' তুমি যদি বিচাৰি পোৱা নাই ন তুমি মোৰ ওচৰলৈ আহিবা মই আগতীয়াকৈ বনাই থৈছোঁ बोला हमने सारा ओके किए हमने दिल को धोखे दिए और तुमने बेंचो धाके दिए বন্ধু বান্ধৱীসকল সময় প্ৰতি লক্ষ্য ৰাখি এইখিনিতে সমাপ্ত কৰিছোঁ কাৰণ বেছি দীঘল কৰিলে আমাৰ দৰ্শকে আমনি পাব পাৰে যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই এণ্ড লাভ ইউ অল